হাই বন্ধুসকল, আকৌ নতুন ভিডিঅ' এটাত মই আহিছোঁ। তো আগৰ ভিডিঅ'টোত ডি মেজৰ স্কেলৰ কোডবিলাক কৈছিলোঁ আৰু ডি মেজৰ স্কেলৰ নোটেশ্যনবিলাক আপোনালোকক কৈছিলোঁ। তো সেই ভিডিঅ'টো চাই কেনেকুৱা পালে মই নাজানো, তথাপিতো আজি আকৌ ই মেজৰ স্কেলৰ মই কোডবিলাক ক'ম, ই মেজৰ স্কেলৰ ফেমিলি কোডবিলাক ক'ম, ঠিক আছে। আৰু ই মেজৰ স্কেল কেনেকৈ বজায় এইটো চাম। তো প্ৰথমতে চাই লওঁ। প্ৰথমতে মোৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব, যাতে নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে আকৌ পায়। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব পাৰিলে, মানে এই গৰিব, ঠিক আছে। অ'কে, ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰপিছত মই প্ৰথম কি কৈছিলোঁ, ই মেজৰ স্কেল, ঠিক আছে। ই মেজৰ স্কেলৰ চাৰিগামা পা প্ৰথমতে শিকাই দিওঁ, তাৰপিছত ফেমিলি কোডবিলাক শিকাই দিম। 4 নম্বৰ ষ্ট্ৰিঙৰ 2 নম্বৰ ফ্ৰেট, 4 নম্বৰ ষ্ট্ৰিঙৰ 3 নম্বৰ ফ্ৰেট, ৰে, 3 নম্বৰ ষ্ট্ৰিঙৰ 1 নম্বৰ ফ্ৰেট, গা, 3 নম্বৰ ষ্ট্ৰিঙৰ 2 নম্বৰ ফ্ৰেট, মা, 3 নম্বৰ ষ্ট্ৰিঙৰ 4 নম্বৰ ফ্ৰেট, পা, 2 নম্বৰ ষ্ট্ৰিঙৰ 2 নম্বৰ ফ্ৰেট, দা, 2 নম্বৰ ষ্ট্ৰিঙৰ 4 নম্বৰ ফ্ৰেট, নি, 2 নম্বৰ ষ্ট্ৰিঙৰ 5 নম্বৰ ফ্ৰেট, সা, নি, দা, পা, মা, গা, ৰে, সা, সা, ৰে, গা, মা, পা, দা, নি, সা, নি, সা, সা, নি, দা, পা, মা, সা, নি, দা, পা, মা, গা, ৰে, সা, সা, ৰে, গা, মা, পা, দা, নি, সা, নি, দা, পা, মা, গা, ৰে, সা, ঠিক আছে। এইটো হ'ল চাৰেগামা পা। আৰু যিকোনো স্কেলৰ চাৰেগামা পা বুলি ক'লে মানে অকল এইডোখৰে নহয়, ল' নোটছো আছে আৰু হাই নোটছো আছে। যিটো মানে ইয়াৰ চা পোৱাৰ পিছত এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। সেইটো বাৰু পিছত লাহে লাহে কৈ কিনে আপোনালোকে শিকিব পাৰিব, একো টেনশ্যন নাই। তো এতিয়া ই মেজৰ স্কেলৰ ফেমিলি কোড বুলি ক'লে মানে ই, ঠিক আছে। ই মেজৰ স্কেলৰ ফেমিলি কোড কি হ'ব আপোনালোকক কৈ দিছোঁ। কি হৈ গ'ল, ইয়াতে পিছাই উলিয়াব পাৰিব। ই মেজৰ স্কেলৰ ই স্কেলৰ মাইনৰ কোড কি হ'ব আপোনালোকে মই কৈ দিছোঁ। এইটো F G A B C, ই মেজৰ স্কেলৰ C মাইনৰ, ঠিক আছে। ই মেজৰ স্কেলৰ C মাইনৰ, ই মেজৰ স্কেলৰ C মাইনৰ। তাৰপিছত তাৰপিছত হৈ গ'ল F G A B মেজৰ স্কেল, তাৰপিছত A মেজৰ স্কেল। মানে আপোনালোকে কি হ'ব, ই এ বি, ঠিক আছে। F সাব মাইনৰ, A2 F সাব মাইনৰ, ঠিক আছে। তাৰপিছত ইটো হ'ব C মাইনৰ, C মাইনৰ, D মাইনৰ, C মাইনৰ, ঠিক আছে। A G A B C মাইনৰ, ঠিক আছে। Up, down, up, down, down, up, 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 up, down, up, down, ঠিক আছে। এইটো হ'ল ই মেজৰ স্কেলৰ ফেমিলি কোড, যেনেকৈ ই, ঠিক আছে, A B F C মাইনৰ, C সাব মাইনৰ, ঠিক আছে। C সাব মাইনৰ, C সাব মাইনৰ, C মাইনৰ নহয়, C সাব মাইনৰ। ই মেজৰ স্কেলৰ মাইনৰ কোড হ'ব C সাব মাইনৰ, ঠিক আছে। মাইনৰ দুটা হ'ব, C সাব মাইনৰ আৰু F সাব মাইনৰ, ঠিক আছে। A B মানে ই A B C সাব মাইনৰ, F সাব মাইনৰ।
আৰু এটা কৰ্ড আছে 7 কৰ্ড দৰকাৰ নাই এতিয়া লাহে লাহে শিকি থাকক এইখিনি আৰামছে কৰিব পাৰিব ই মেজৰ স্কেলটো হ'ব আপোনাৰ প্ৰথমতে ই মেজৰ স্কেলটো ষ্ট্ৰিংবিলাক এক নম্বৰ ফিংগাৰ ধৰিব আপোনালোকে 3 নম্বৰ ষ্ট্ৰিঙৰ 1 নম্বৰ ফ্ৰেট 3 নম্বৰ ষ্ট্ৰিঙৰ 1 নম্বৰ ফ্ৰেট 1 নম্বৰ ফিংগাৰ ধৰিব তাৰপিছত 2 নম্বৰ ফিংগাৰ ধৰিব 5 নম্বৰ ষ্ট্ৰিঙৰ 2 নম্বৰ ফ্ৰেট তাৰপিছত 4 নম্বৰ ষ্ট্ৰিঙৰ 2 নম্বৰ ফ্ৰেট মানে ফিংগাৰ 3 নম্বৰ ফিংগাৰ 4 নম্বৰ ষ্ট্ৰিঙৰ 2 নম্বৰ ফ্ৰেট আৰু 5 নম্বৰ ষ্ট্ৰিঙৰ 2 নম্বৰ ফ্ৰেট 2 নম্বৰ ফিংগাৰ ঠিক আছে হৰি ৰাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে বৰ বান্ধি দিলে শ্ৰীমন্ত শংকৰে বৰ বান্ধি দিলে এনেকৈ কৈ কিনে আপোনালোকে গানবিলাক প্ৰেক্টিচ কৰি থাকিব যিবিলাক আছে ঠিক আছে তো এইটো হ'ল চি মেজৰ স্কেলৰ নোটেশ্যনবিলাক মই লিখি নিদিওঁ টাইম নাই কি কৰিব আৰু উপায় নাই কাম কৰিব লাগে উপায় নাই না দিন হাজিৰা কৰিব লাগে কি কৰিবা আৰু এ ঠিক আছে বি মেজৰ এফ সাব মাইনৰ চি সাব মাইনৰ ঠিক আছে তো এইটো হ'ল আপোনালোকৰ ই মেজৰ কৰ্ডৰ ফেমিলি কৰ্ড আৰু ই মেজৰ স্কেলৰ সাৰেগামাপা ঠিক আছে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব ঠিক আছে চাই কিনে লাইক শ্বেয়াৰ অকণমান কমেণ্ট কৰি দিওঁ আৰু তাৰপিছত ছাবস্ক্ৰাইব কৰিলে ভাল পাম অকণমান মানে কি আৰু ইউটিউবটো অলপ হয় নে জানে আৰু ঠিক আছে গাইজ আজিলৈ আহোঁ অ'কে বাই বাই